লাখ লাখ সদায় ইউটিউবত চেনেল খোলা হয় কিন্তু সকলো চেনেলটো গ্ৰ' হ'ব নোৱাৰে এটা ইউটিউব চেনেল গ্ৰ' হোৱাৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ কথা থাকে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে এটা ইউটিউব চেনেল গ্ৰ' হোৱাৰ বাবে কি তিনিটা গুৰুত্বপূৰ্ণ কথা থাকে এই ভিডিঅ'টোৰ যোগেদি তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু আসাম ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ এই তিনিটা টিপছ বহুত বেছি গুৰুত্বপূৰ্ণ হয় যেটো এটা চেনেল খুলিবৰ বাবে বা এটা চেনেল গ্ৰ' হোৱাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ সকলো চেনেলটো আৰু সদায় গ্ৰ' হ'ব নোৱাৰে অনেক কাৰণ আছে কিন্তু মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ এটা এটাকৈ ক'বলৈ গৈ আছোঁ যি তিনিটা টিপছ আজি মই আপোনালোকক ক'ম সেই তিনিটা আপোনালোকৰ এটা চেনেল গ্ৰ' হোৱাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু লগতে এটা বনাছ টিপছো দিম যিটো আপোনালোকৰ চেনেলটো গ্ৰ' হোৱাত আৰু বহুত বেছি সহায় কৰিব তেন্তে নম্বৰটো হ'ল আপুনি কেতিয়াও সাব ফৰ সাব নকৰিব আপুনি কেতিয়াও ৱাটছ ফৰ ৱাটছ নকৰিব আৰু আপুনি কেতিয়াও অন্য এপছৰ পৰা আপুনি কোনোদিনাখন ৱাটছ টাইম নল'ব আপুনি স্পামিং নকৰিব আপুনি সাব ফৰ সাব নকৰিব আৰু আপুনি ফেক ছাবস্ক্ৰাইবাৰ কোনোদিনাখনেই নল'ব আৰু কেতিয়াও কাৰো কমেণ্ট বক্সত আপুনি আপোনাৰ ভিডিঅ'ৰ লিংক কোনোদিনাখনেই শ্বেয়াৰ নকৰিব আপুনি আপোনাৰ ভিডিঅ'ৰ লিংক কোনোদিনাখন ফেচবুক হোৱাটছএপ এইবোৰতো শ্বেয়াৰ নকৰিব কাৰণ আপোনাৰ ভিডিঅ' হয়তো সকলোৱে চাবলৈ ইচ্ছুক নহ'বও পাৰে আপুনি শ্বেয়াৰ কৰক শ্বেয়াৰ কৰাত কোনো বাধা নাই কিন্তু আপুনি ৰাইট পাৰ্চনক আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰক ধৰি লওক এতিয়া আপুনি এজন গান ভাল পোৱা মানুহক আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁতো আপোনাৰ ভিডিঅ' কেতিয়াও নাচাব বা ধৰি লওক আপুনি এজন চিনেমা ভাল পোৱা বা আপুনি অন্য খেল ভাল পোৱা মানুহক আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁতো আপোনাৰ ভিডিঅ'টো কেতিয়াও নাচাব বৰঞ্চ তেওঁ আপোনাৰ ভিডিঅ'টো ক্লিক কৰি পেলাই তেওঁ আঁতৰি যাব আৰু তেতিয়া আপোনাৰ চেনেলটোৰ অতি বেছিকৈ ক্ষতি হ'ব আপুনি যিমানে ভাল ভিডিঅ' নিদিয়ক কিয় আপোনাৰ ভিডিঅ'টো কেতিয়াও গ্ৰ' হ'ব নোৱাৰিব বৰঞ্চ আপোনাৰ ভিডিঅ'টোৰ বহুত বেছিকৈ ক্ষতি হ'ব সেইবাবে আপুনি কেতিয়াও সাব ফৰ সাব নকৰিব আপুনি ৱাটছ ফৰ ৱাটছ নকৰিব আৰু আপুনি ৰং অডিয়েঞ্চক আপোনাৰ ভিডিঅ' কোনো দিনাখনেই আপুনি শ্বেয়াৰ নকৰিব আপুনি যদি প্ৰথম ষ্টেপটো অৱলম্বন কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটো গ্ৰ' হ'ব আৰু যদি আপুনি সাব ফৰ সাব বা আপুনি স্পামিং বা আপুনি ৱাটছ ফৰ ৱাটছ এইবোৰ কৰি ফুৰে তেতিয়া কিন্তু আপোনাৰ চেনেলটো কোনো দিনাখনেই গ্ৰ' নহ'ব আপুনি যিমানে ভাল ভিডিঅ' নিদিয়ক কিয় আপুনি যিমানে ভাল কণ্টেণ্ট নিদিয়ক কিয় আপুনি থাম্বনেইল যিমানে ভাল নবনাওক কিয় আপোনাৰ চেনেলটো কোনো দিনাখন গ্ৰ' নহ'ব আপোনাৰ চেনেলটো ডাউনহে হৈ গৈ থাকিব এতিয়াও যিসকলে এনেকুৱাকৈ কৰি আছে তেওঁলোকে এতিয়াই এই কামটো বন্ধ কৰক কাৰণ আপুনি যদি এইবোৰ কৰা বন্ধ কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটো আকৌ লাহে লাহে গ্ৰ' হ'ব ধৰিব এনেকুৱা ভুল আগতে ময়ো কৰি ৰাখিছোঁ সেইবাবে মোৰ আগৰ এটা চেনেল মই বন্ধ কৰি দিবলগীয়া হ'ল আৰু তাৰপিছত মই এই এটা নতুন চেনেল খুলিছোঁ আগৰ চেনেলটোত মই বহুত বেছি কষ্ট কৰিলোঁ কিন্তু মই তাৰ পৰা কোনো ফল নাপালোঁ নম্বৰ 2 বিষয়টো হ'ল আপুনি সদায় এইটো চেষ্টা কৰিব যে আপুনি ৰেগুলাৰিটি মেইনটেনেঞ্চ কৰিব পাৰে আপুনি ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰক আপুনি সদায় দিবলৈ ভিডিঅ' চেষ্টা কৰক নহ'লে আপুনি এদিনৰ পিছত এদিন ভিডিঅ' দিবলৈ চেষ্টা কৰক আপুনি এটা শ্বেডিউল বনাই লওক যে আপুনি সদায় যদি দিনৰ 2টা বজাত ভিডিঅ' দিয়ে তেতিয়াহ'লে কিন্তু আপুনি দিনৰ 2টা বজাত ভিডিঅ' দিয়ক আপুনি যদি ৰাতি 8টা বজাত ভিডিঅ' তেতিয়াহ'লে আপুনি ৰাতি 8টা বজাত ভিডিঅ' দিবলৈ চেষ্টা কৰক মুঠতে আপুনি এইটো চেষ্টা কৰক যে আপুনি ৰেগুলাৰ ভিডিঅ' দিব পাৰে এটা সময়ত আৰু এটা টাইমত আপুনি সদায় ভিডিঅ' দিব পাৰে বা আপুনি যোনটো টাইম ভাল পায় আপুনি সেই টাইমত আপুনি আপোনাৰ ভিডিঅ'টো আপলোড কৰক যিসকলে 8-10 মাহ বা এবছৰ এনেকুৱাকৈ লাগি থাকিব পাৰে তেওঁলোকৰ চেনেল কিন্তু এদিন গ্ৰ' হৈ যায় ইউটিউবে তেওঁৰ চেনেলটো কিন্তু এদিন গ্ৰ' কৰিয়ে দিয়ে আৰু তেওঁৰ চেনেলটো বুষ্ট কৰি দিয়ে ইউটিউবে আৰু আপুনি যদি ভাবে যে আজি মোৰ ভিডিঅ'ত ভিউজ হোৱা নাই গতিকে মই আজি ভিডিঅ' নিদিওঁ মই কাইলৈ ভিডিঅ' দিম তেতিয়াহ'লে কিন্তু এইটো বহুত ডাঙৰ ভুল হয় আপুনি নাজানে যে আপোনাৰ ভিডিঅ' কোনোদিনাখন ভাইৰেল হৈ যাব পাৰে আপুনি আজি দিয়া ভিডিঅ'টো হয়তো আপোনাৰ 3 মাহৰ পিছতো ভাইৰেল হৈ যাব পাৰে গতিকে আপুনি এনেকুৱা ভুল কেতিয়াও নকৰিব আপোনাৰ ভিউজ আহক বা নাহক আপুনি চেষ্টা কৰক যে আপুনি ৰেগুলাৰ ভিডিঅ' দিব পাৰে যাতে এতিয়া হৈ গ'ল নম্বৰ 3 টিপছ যিটো আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ হয় চাওক ভিডিঅ'টো সকলোৱে আপলোড কৰে ময়ো আপলোড কৰোঁ আপুনিও আপলোড কৰে কিন্তু কথাটো হ'ল দৰ্শকৰ চকুত যাতে আপোনাৰ ভিডিঅ'টো পৰে দৰ্শকৰ চকুত যাতে আপোনাৰ কণ্টেণ্টটো দৰ্শকে যাতে ফ'ল' কৰে আপোনাৰ কণ্টেণ্টটো আপোনাৰ কিৱৰ্ডটো আপুনি কি লিখিছে দৰ্শকে যাতে এইটো ফ'ল' কৰি আপোনাৰ ভিডিঅ'টো ক্লিক কৰে চাবলৈ আপুনি আপোনাৰ সদায় থাম্বনেইলটো ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰক আৰু আপুনি আপোনাৰ ভিডিঅ'ৰ টাইটেল দিওঁতে সদায় অলপ সময় লওক আপুনি ভালদৰে ভাবি চাওক যে আপুনি টাইটেলত কি লিখিব কাৰণ আপোনাৰ ভিডিঅ'ৰ টাইটেলটো চাইহে দৰ্শকে আপোনাৰ ভিডিঅ'টো চাবলৈ ইচ্ছুক হ'ব আৰু আপুনি চেষ্টা কৰক যে আপোনাৰ ভিডিঅ'ৰ থাম্বনেইলটো বহুত বেছি ধুনীয়া হয় দৰ্শকে যাতে আপোনাৰ ভিডিঅ'টো থাম্বনেইল দেখাৰ লগে লগে ক্লিক কৰে আপুনি আপোনাৰ ভিডিঅ'টো যিমান মনোযোগ দি বনায় আপুনি আপোনাৰ থাম্বনেইলটো বনোৱা তাতকৈ বেছি মনোযোগ দিয়ক কাৰণ আপোনাৰ ভিডিঅ'টো যিমানেই ভাল নহওক কিয় দৰ্শকে কিন্তু আপোনাৰ ভিডিঅ'ৰ থাম্বনেইলটো চাইহে আপোনাৰ ভিডিঅ' চাবলৈ ক্লিক কৰিব আপোনাৰ ভিডিঅ'টো আকৰ্ষণীয় আৰু দেখাত ভাল হ'লেহে কিন্তু দৰ্শকে আপোনাৰ ভিডিঅ'টো চাব আপুনি আপোনাৰ থাম্বনেইল ভাল ৰাখক আৰু আপোনাৰ কণ্টেণ্টটো আপুনি নতুনত্ব দিবলৈ চেষ্টা কৰক আৰু আপোনাৰ কণ্টেণ্ট আৰু আপোনাৰ থাম্বনেইল যদি ভাল হয় তেতিয়াহ'লে কিন্তু আপোনাৰ ভিডিঅ'টো গ্ৰ' হোৱাত কোনেও ৰখাব নোৱাৰিব আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাত কোনেও ৰখাব নোৱাৰিব এতিয়া যিটো বনাছ টিপছটো সেই টিপছটো মই আপোনালোকক ক'বলৈ গৈ আছোঁ চাওক ভিডিঅ'টো সকলোৱে আপলোড কৰেই কিন্তু আপুনি সদায় চেষ্টা কৰক যে আপুনি সদায় এটা বিষয়ত ভিডিঅ' বনাওক আপোনাৰ চেনেলটো আপুনি এটা বিষয়ৰ ওপৰত আপুনি গুৰুত্ব দিয়ক
আপুনি যদি ইউটিউব টিপছ দিয়ে তেতিয়াহ'লে আপুনি ইউটিউব টিপছৰ ভিডিঅ'ই বনাওক আপুনি যদি কমেডি ভিডিঅ' বনায় তেতিয়াহ'লে আপুনি কমেডি ভিডিঅ' বনাওক আৰু আপুনি যদি অন্য কিবা ভিডিঅ' বনায় তেতিয়াহ'লে আপুনি অন্য কিবা ভিডিঅ'ই বনাওক আপুনি মুঠতে সদায় যিটো বিষয় লয় আপুনি সেই বিষয়টোৰ ওপৰতে আপুনি আপোনাৰ ভিডিঅ' বনাই গৈ থাকক এতিয়া আপুনি যদি আপোনাৰ ভিডিঅ'ত ভিউজ নহাৰ বাবে আপুনি আপোনাৰ বিষয়টো ভলাই দিয়ে তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ ভুল হয় আৰু আপুনি যদি এসোপামান টপিকছ লৈ আপোনাৰ চেনেলটো আপুনি গ্ৰ' কৰাম বুলি ভাবিছে সেইটো কিন্তু বহুত ডাঙৰ ভুল হয় আপুনি এসোপামান টপিকছ লৈ পেলাই আপুনি আপোনাৰ চেনেল কেতিয়াও গ্ৰ' কৰিব নোৱাৰিব আপুনি যদি বেলেগ ইউটিউবৰ ভিডিঅ' চাই পেলাই ভাবে যে সি বেলেগ টপিক লৈ পেলাই আজি সি অন্য টপিকছত ভিডিঅ' বনাই পেলাই সি আজি গ্ৰ' হৈ গ'ল তাৰ চেনেলটো আজি গ্ৰ' হৈ গ'ল আৰু ময়ো সেই টপিকছটোৰ ওপৰতে ভিডিঅ' বনাই চাওঁচোন ময়ো যদি গ্ৰ' হৈ যাওঁ সেইটো কিন্তু বহুত ডাঙৰ ভুল হয় আপুনি আপোনাৰ বিষয়ৰ পৰা আপুনি আঁতৰি নাহিব আপুনি কেতিয়াও এনেকুৱা নকৰিব আপুনি আপোনাৰ চেনেলত যিটো বিষয় আছে আপুনি সেইটো বিষয়ৰ ওপৰতে আপুনি ভিডিঅ' বনাই গৈ থাকক আপুনি আপোনাৰ বিষয়টো যদি ভাল ৰাখে তেতিয়াহ'লে আপোনাৰ গোটেই চেনেলটোৰ ওপৰত বেনিফিট আৰু আপুনি যদি আপোনাৰ বিষয়টো এৰি যদি অন্য বিষয় এটাৰ ওপৰত যদি আপুনি ভিডিঅ' বনায় তেতিয়াহ'লে মাত্ৰ কিন্তু সেই ভিডিঅ'টোৰ ওপৰৰ পৰাহে আপুনি বেনিফিট পাব বাকীবোৰ ভিডিঅ'ৰ পৰা আপুনি কেতিয়াও বেনিফিট নাপায় কাৰণ দৰ্শকে আপোনাৰ মাত্ৰ সেই এটা ভিডিঅ'হে চাব বাকীবোৰ ভিডিঅ' তেওঁলোকৰ কোনো ইণ্টাৰেষ্ট নাথাকিব আপুনি সেই ভিডিঅ'টোৰ পৰাই ভিউজ পাব এবাৰ তাৰপিছত কিন্তু আপোনাৰ বাকীবোৰ ভিডিঅ'ৰ পৰা আপুনি ভিউজ ছাবস্ক্ৰাইবাৰ কেতিয়াও বঢ়াব নোৱাৰিব আপুনি এটা বিষয়ত ভিডিঅ' বনাই গৈ থাকক আপোনাৰ ভিডিঅ' লাইফ টাইম চলি গৈ থাকিব আপোনাৰ চেনেলটো লাইফ টাইম চলি গৈ থাকিব আৰু আপুনি তাৰ পৰা লাইফ টাইম ইনকাম কৰিব পাৰিব এই বনাছ টিপছ যদি আপোনাৰ ভাল লাগিলে আপুনি আপোনাৰ চেনেলত এপ্লাই কৰি চাওক কিন্তু সম্পূৰ্ণ আপোনাৰ এইটো ব্যক্তিগত কথা হয় তেন্তে আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া প্লিজ লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানেই আছাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ